বৰ্তমান উপস্থিত আছোঁ ঐতিহাসিক শিৱসাগৰ ঐতিহাসিক তলাতল ঘৰ আৰু তলাতল ঘৰত এতিয়া পৰ্যটকৰ ভিৰ কৰিছে। তলাতল ঘৰ বুলি নহয়, ৰংঘৰ, কাৰেংঘৰ, তলাতল ঘৰ, শিৱদৌল আদি সকলো ঠাইতে ঐতিহাসিক শিৱসাগৰৰ এই যি কীৰ্তিচিহ্নসমূহ আছে এই কীৰ্তিচিহ্নসমূহত পৰ্যটকে ভিৰ কৰিছে। কিন্তু আমাৰ লগত পৰ্যটক এজন আছে। পৰ্যটক বুলি ক'বলৈ গ'লে শিৱসাগৰৰ বাহিৰৰ তেজপুৰৰ পৰা আহিছে। তেওঁ তেজপুৰৰ পৰা আহি ইয়ালৈ আহিছে এজন বয়োজ্যেষ্ঠ লোক। তেওঁ কিন্তু জনা নাছিলে এটা সময়ত ইয়াত যে অনলাইন টিকেটৰ ব্যৱস্থা কৰিব বুলি। কৰোণা মহামাৰী যি 2020 চনৰ সংসাৰী ৰূপ স্থাপন কৰিলে এই গোটেই বিশ্বতে, কিন্তু এতিয়া তাৰ ফলত এই ঐতিহাসিক কীৰ্তিচিহ্নসমূহত অনলাইন টিকেটৰ ব্যৱস্থা কৰিলে। আমি খুৰীদেউৰ পৰা জানিবলৈ চেষ্টা কৰিম। আপোনাক অকল আগুৱাই আহিবলৈ অনুৰোধ জনাইছোঁ। কি ক'ব এই বিষয়ে? আপোনালোকেতো অফলাইনত হওক বা অফলাইনতে বহুত জেগাত ঘূৰিছিলে হওক বা আপোনালোকে অফলাইনে টিকেট কাটিছিলে, কিন্তু এতিয়াৰ যিটো পৰ্যায় আহি পৰিলে অনলাইন টিকেট কাটিছে। আপোনালোকৰ ওচৰত বা স্মাৰ্টফোন নাথাকিব পাৰে, তাৰ ফলত আপোনালোকে গুগল পে' হওক বা পে'টিএম নকৰিব পাৰে। কিন্তু অনলাইন টিকেটৰ ক্ষেত্ৰত আপোনালোকৰ কেনেকুৱা কিবা অসুবিধা হৈছে নেকি, বা আপোনালোকৰ নহ'লেও আন কাৰোবাৰ অসুবিধা হৈছে নেকি? আচলতে এইটো মানে টিকেটৰ মূল্যটো অনলাইন টিকেট কৰিব নালাগিছিল, এনেই ৰাইজক চাবলৈ দিব লাগিছিল। বহুতে আশা কৰে যে শিৱসাগৰত বহুতো কিবা কিবি আছে ঐতিহ্যমণ্ডিত হেৰিবিলাক আগৰ আহোম ৰাজত্ব কালৰ, সকলোৱে চাব বিচাৰে। আমি এতিয়া কিমান কষ্ট কৰি ৰাতি 11:30টাত আহিছোঁ টোপনি ক্ষতি কৰি। গতিকে ইয়াত যে অনলাইন টিকেট হয় সেইটো কথা নাজানো, আজিহে গম পালোঁ। হয়, নিশ্চয়কৈ এওঁ আজিহে গম পাইছে। এওঁৰ দৰে আন বহুত দূৰৰ পৰা মানুহ আহে। অনলাইন টিকেটৰ ব্যৱস্থা হৈছে বুলি গম পোৱা নাই। যিহেতু ঐতিহাসিক শিৱসাগৰত বহুত মানুহ আহে বহুত দূৰৰ পৰা, কিয়নো ইয়াত যে অনলাইন টিকেটৰ ব্যৱস্থা হ'ব কোনেও ভবা নাছিলে। কৰোণা মহামাৰীয়ে এনেকুৱা অনলাইন টিকেটৰ ব্যৱস্থা কৰি দিলে। আৰু কিছুমান বয়োজ্যেষ্ঠ লোক আছে, তেওঁলোকেও আহিছে বহুত দূৰৰ পৰা। আমি আপোনালোকক দেখুৱাইছোঁ। সম্পূৰ্ণ বাতৰিটো চাই থাকক। আমি অকণমান আগুৱাই যাবলৈ চেষ্টা কৰিম। তেজপুৰৰ যুৱক, তেজপুৰৰ মধ্য অসমৰ পৰা আহিছে বুলি ক'ব পাৰি। তেজপুৰৰ পৰা আহিছে। ঐতিহাসিক এখন ইতিহাস প্ৰসিদ্ধ তেজপুৰ বুলি ক'ব পাৰি। তেজপুৰত বহুত কিছুমান বস্তু আছে, কিন্তু ঐতিহাসিক শিৱসাগৰ বুলি অসমৰ বহুত মানুহে কয়, আৰু সেইবাবে ঐতিহাসিক শিৱসাগৰলৈ তেওঁ আহিছে। তলাতল ঘৰত আছে। আমি তেওঁৰ পৰা জানিব বিচাৰিম যে অফলাইন টিকেট হোৱাৰ বাবে তেওঁ বহুত সুবিধা হ'বনে, অনলাইন টিকেট হোৱাৰ বাবে সুবিধা হ'ব, তাৰ পৰা আমি জানিব বিচাৰিম। হয়, মই সাধাৰণতে আপোনাৰ অফলাইন টিকেট হোৱাটো বিচাৰোঁ, কাৰণ অনলাইন টিকেটৰ সুবিধা সকলোৰে নাথাকে। যিহেতু সকলো মানুহে অনলাইন কৰাৰ সুবিধা নাথাকে, চ' মই বিচাৰিছোঁ যে সকলোৰে অফলাইনটো হওক, সকলোৰে টিকেটটো কৰাত সুবিধা হওক। হয়, নিশ্চয়কৈ জানিব লাগিব যে কৰোণা মহামাৰীয়ে 2020 বৰ্ষটোত বহুত কিবা কিবি কৰিলে। সেইবাবে কৰোণা মহামাৰীও এতিয়া গুচি গ'ল, কৰোণা ভেকচিনো আহিলে, আৰু এতিয়া নিশ্চয়কৈ অনলাইন টিকেটটো উঠাই দিব লাগে। কিছুমান মানুহ আছে যি তেওঁলোকৰ গুগল পে' হওক বা পে'টিএম নাথাকিব পাৰে, তেওঁলোকে ঘূৰি যাবলগীয়া হ'ব পাৰে। বহুত দূৰণিৰ পৰা অহা দেখিবলৈ পোৱা যায়, কিন্তু তেওঁলোকে অনলাইন টিকেটৰ সেই ব্যৱস্থা নথকাৰ বাবে তেওঁলোকে ঘূৰি গৈছে। তাৰ ওপৰত কিবা ক'ব নেকি? হয়, মই বিচাৰিছোঁ যে যোনটো এতিয়া অনলাইন হৈ আছে, অনলাইনটো উঠি যাওক, অফলাইন হওক। কাৰণ সকলো মানুহে অনলাইন পে'মেণ্ট কৰাৰ সুবিধা নাথাকে, আৰু বহুত দূৰণিৰ পৰা মানুহ আহে, আৰু মানুহবোৰে গমো নাপায় যে অনলাইন পে'মেণ্ট হৈ আছে। সকলোৱে ভাবি ইয়াত অফলাইন হ'ব, টিকেট কাটিব সোমাব, কিন্তু অনলাইন হৈ আহিছে। কিছুমান মানুহ উভতি যাবলগীয়া হৈছে অনলাইন সুবিধাটো নথকাৰ বাবে। চ' মই বিচাৰিছোঁ অফলাইনে হওক। ঠিক আছে, ধন্যবাদ।